guys, welcome back to my channel. So friends, আজি আপোনালোকে থাম্বনেল দেখি নিশ্চয় গম পাইছে আজি মোৰ ভাইটিৰ এংগেজমেন্ট হয় দৰ্শনাৰ লগত আৰু মনটো ভাল লাগি আছে ফাইনালি 6 ইয়াৰ্স ৰিলেশনৰ পিছত তেওঁলোকৰ মানে কিহতৰ এংগেজমেন্ট হ'ব গৈ আছে আৰু বহুত বেছি ভাল লাগিছে 6 বছৰ পৰা ওয়েটে কৰি আছো যেতিয়া প্ৰিন্স জন্মই পোৱা নাছিল তেতিয়াই মই তাক চিনি পাওঁ ভাইটি এদিন লৈ আহিছিলে মোক তাইৰ লগত চিনাকি কৰাই দিবৰ কাৰণে আৰু তাইৰ লগত মোৰ ৰিলেশনটো বহুত বেছি ভাল সৰু ভণ্টিৰ নিচিনা সো বহুত বেছি ভাল লাগিছে কাৰণে হাজি কাছি ওলাইছো অলপমান জলদি যাবৰ কাৰণে আৰু মামিহতে তাতে ৰখি আছে আমি সববোৰে তাতে যাম উজন বজাৰত তো তাতে গৈ পাই লগ পাই আছো তাতে গৈ মাত্ৰ ভিডিওটো চাই থাকিব যদি ভাল লাগে লাইক এন্ড সাবস্ক্ৰাইব কৰি দিব তো বলো স্টাৰ্ট কৰো ভিডিওটো সো আমি আহি পালো আৰু এইটো হৈছে মোৰ ভাইটি পুৰা একদম সুট বুটত আজি হি কেনেকুৱা তোৰ ফিলিং বঢ়িয়া ফিলিংস আহি পাইছো আমি গুটেইবোৰে আহি পাইছো একেলগতে এটা হেইতে মান ৰ'দ দিছে তো এতিয়া অকমান ওপৰ হৈ যতৰ তো খোজকাৰি যাব লাগিব আৰু তাতে গৈ দেখাই আছো আৰু এয়া হৈছে মোৰ মামি মানে দৰ্শনাৰ হ'ব লগা হাহুমা মামি এবাৰ হাই কৈ দিও মামি হয় মোৰ নিজৰ আৰু এয়া আমাৰ গোটেই ফ্যামিলি দে মই ইমান ৰ'দ দিছে মই ভিতৰত গৈ গোটেইবোৰৰ লগত আপোনালোকক চিনাকি কৰি দিম ভিতৰত গৈ এতিয়া আমি উঠি আছো অকমান ওপৰ হয় তো অলপমান পিছত গোটেইবোৰৰ লগত চিনাকি কৰি দিম এইটো হল দেৱৰ এইটো ধৰ আমি কেইটা পিছফালে দেই তো আমাক এয়া ওয়েলকাম কৰি আছে তো আছো মই দৰাৰ লগত আৰু ইফালে আছে বহুত আৰু পিছফালেও আহিছে আমাৰ গোটেই কাজিনছবোৰ সো ফ্ৰেণ্ডছ আমি ইয়াতে বহিছো আৰু এজনী দৰাৰ ভণ্টি মানে বাবুৰ মানে মই জেঠিমাৰ ছোৱালী আৰু এইজনী হৈছে খুৰাৰ ছোৱালী আপকামিং দৰা কইনা দে ইহঁতৰো বিয়া আহি আছে মই ব্লগ বনাম এইটো দৰা আৰু অতি সোনকালে মই দৰাৰ ঘৰত গৈ ব্লগ বনাম সো ফ্ৰেণ্ডছ দৰ্শনাৰ হ'ব লগা হাহু মানে মোৰ ডাঙৰ মামি এয়া কক আপোনাৰ কেনেকুৱা মানে ফিল হৈ আছে আজি ভাল লাগিছে সঁচাকৈ দেই কাৰণ মামী ছোৱালী এজনী মই বোৱাৰী হিচাপে মোৰ বিৰাট ভাল লাগিছে সঁচাকৈ আৰু মামীৰ তাৰমানে দুটা ল'ৰা ছোৱালী কোনো নাই চ' মানে এতিয়া এজনী ছোৱালী লৈ যাব বোৱাৰী নহয় চ' মামীৰ মুখখন দেখিয়ে গম পাই বহুত হেপ্পী তো এতিয়া আমি কইনা আনিব যাওঁ মানে মই মামী আৰু ডিম্পি মানে মোৰ মামাৰ ছোৱালী আমি গোটেইকেইটাই তাইক লৈ আহোঁ নিয়মখিনি কৰাম আৰু এতিয়া চ' ফাইনেলি আহি পালোঁ আৰু এইজনী হৈছে আমাৰ কইনা এই আজি পুৰা বেলেগ ৰূপত আৰু এতিয়া লৈ যাব আহিছোঁ তাইক এতিয়া আমাৰ ঘৰৰ বোৱাৰী মই তোমাৰ কি হ'ম বা শাহু হ'ম দেই এতিয়াৰ পৰা আজিৰ পৰা নিজৰে আৰু আগৰ পৰা আছিল বাৰু আমাৰ ৰিলেশ্যন তথাপি আজিৰ পৰা বেছি আজিৰ পৰা একদম নিজৰ মানে অফিচিয়েলি আমাৰ এতিয়া বোৱাৰী আৰু এইজনী ননন্দ হ'ব সিস্টাৰ এজনী ননন্দ এজনী বা আৰু মোৰো এটা চেনেল আছে সাবস্ক্ৰাইব কৰিব গ্লেম গাৰ্ল দৰ্শনা বুলি আছে ইউটিউবত মই বাৰু দি দিম ডেসক্ৰিপচনত লিংকবোৰ আপোনালোকে চাব তো ইয়াতে ফটোশ্বুট চলি আছে পুৰা মা মানে শাহু মা আৰু খুৰী শাহু আজি কইনাক লাজ কৰিব দিছোঁ কৰিব নোৱাৰো আগৰ পৰা চিনাকি আচলতে ইমান ফ্ৰী হৈ গৈছোঁ তো এতিয়া আৰু আৰ্টিফিচিয়েল একো বস্তু নাহে সেইকাৰণে তো এতিয়া তাইক লৈ যাওঁ ওপৰলৈকে ওপৰত পিছে মই বেছি কথা ক'ব পৰা নাই কাৰণ মিউজিক হৈ আছে আৰু কপিৰাইট লাগিব পাৰে কাৰণ মই জাষ্ট ভিডিঅ'টো দি অভাৰ ভইচ দি দিম
যায় বিটা গীত গাই সব কিছু দি থাকা যায় এই পুরো বিধি দিয়ে একেবারে পুরো গীত এই পুরো বেশি দেখুন রবিও দিব গোটে গেলে দিব জালি মাজা হ্যাঁ কিখানে দিব অডিয়া অপসত দিব খালি হিপালে এটাই দি দিও এটাই দি দিও বাবু আকর আৰু আকর সো এতিয়া নিয়মবোৰ হৈ গ'ল এতিয়া আমি খানা খাই লওঁ এইবোৰ খানা খাই মাত্ৰ লগ পাই আছোঁ এইটো হ'ল মানে দৰ্শনাৰ মানে দাদা হয় মানে দৰ্শনাৰ দাদা হ'ব মানে দাদা শহুৰ হ'ব আমি কাজিন গোটেইবোৰ তই আজি দেখাই দিওঁ তাকো আৰু এইটো হৈছে তিনদিন দৰ্শনাৰ ভাগিন হ'ব ন ভাগিন তিনদিন আৰু আনবক্সিং দৰ্শনাৰ দাদা দৰ্শনা আৰু এতিয়া আমি একে আৰু ফেমিলি মেম্বাৰ আৰু এইজনী হৈছে দৰ্শনাৰ